তুই তো ধুনীয়াকৈ এবাৰ সিঁচিবা মোৰো বহুত বেছি ভাগৰ লাগিছে আৰু শিঙি দেখুৱাই আছোঁ জুম কৰি তো চাব পাৰে এবাগে পুঠি চুঠি ধুনীয়াকৈ বাচি আছে ধুনীয়াকৈ দেখুৱাম কিমান কি মাছ পাম তো আছে বহুতখিনিয়ে মাছ আছে তো সিঁচি কিনে ধুনীয়াকৈ তো আপোনালোক থৰ আচ্ছা তো বাৰু বহুত বেছি ভাগৰ লাগিছে আৰু এখন হিটোত পানীটো পুৰা পেলাই দিছোঁ আৰু এইফালে সেইবিলাক তো গাইছ তো যি কি নহওক তো চাব পাৰে শেষৰ মূৰত তো গোটেইখিনি সিঁচা হৈ গ'ল হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল পিংকুছ ব্লগ তো গাইছ তামোল চামোল খাই উৎসত ৰঙা আছে তো যি কি নহওক মোৰ চেনেলতো মাছৰ ভিডিঅ' দিয়ে না তো আজি ভাবিছোঁ তো ওচৰতে এটা খাল আছে ধুনীয়াকৈ তো সেইদিনা বাৰু এইটো সিঁচিলোঁ তো ভিডিঅ' চিডিঅ' এনেকৈ নবনালোঁ আজি ভাবিছোঁ ভিডিঅ' চিডিঅ' বনাই আপোনালোক ধুনীয়াকৈ দেখুৱাম কিমান কি মাছ পাম তো আছে বহুতখিনিয়ে মাছ আছে তো সিঁচি কিনে ধুনীয়াকৈ তো আপোনালোকক দেখাব চেষ্টা কৰিম তো আৰু এটা ভাই আহিছে বাৰু তো পাৰিলে দুই সিঁচিব চেষ্টা কৰিম তো যি কি নহওক খাললৈকে যাওঁ যাই কিনে আপোনালোক ধুনীয়াকৈ খালটো দেখা আৰু বলক ভিডিঅ'টো আৰম্ভ আৰু তো এইটোৱে খাল চাব পাৰে তো মোৰ পিছভাগে এইটোৱে খালটো দেখুৱাই আছোঁ গোটেইখিনি বাৰু আপোনালোকক এবাৰকে চাব পাৰে সেইটোৱে খাল ধুনীয়াকৈ সিঁচি দিম তো আলিটো মাজতে আছে বাৰু তো ফাৰ্ষ্ট এখন ইয়াত সিঁচি ল'ম তাৰপিছত সেইখন ইয়াত সিঁচি ল'ম সিঁচি লৈ কেনে আপোনালোক ধুনীয়াকৈ মাছ চাছ পাম বাৰু দেখুৱাই আছোঁ পিছলৈকে আৰু এবাৰকে চাব পাৰে ভিউ পইণ্টটো চাব পাৰে তো বস্তিৰ তলতে আছে খালটো বাৰু তো যি কি নহওক সেইটো সিঁচি লওঁ মানে তো সিঁচাতে আপোনালোকক দেখুৱাই আছোঁ সিও আহি লওক একেলগে দুই সিঁচো তাৰপিছত এটা লগ পাই আছোঁ আপোনালোক লেটছ গো প্ৰথমতে মই সিঁচি লওঁ বাৰু তো সি কেমেৰাটো ধৰি আছে তো সিঁচি কিনে আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ তো লেটছ গো সিঁচি দিওঁ সিঁচি আছোঁ এফালে চাব পাৰে পুৰা তো কমবোৰ আৰু পানী লাহে লাহে কমি আছে তো সিঁচি কেনে জোরছে মারা লাগি আছে লাস্ট ফাইট মারা মিঠুর লাস্ট ফাইট আৰু কম এখানে দুধ বেছি পানী নাই না তো আধা আধিবাৰো গেলে তো সেফালেও আছে এনেকৈ তো এখন ইয়াত সিঁচি শল পাম নে বললি তামান মাছ আছে কিবা আছে কালি মাছটো না অলপমান আপনি পানী আহিছে তো আধা আধি বাৰু তো পানী কমি আছে তো এবাৰ বাৰু দুটা এটা মাছ আছে দেখুৱাই আছোঁ আপোনালোকক আৰু এবাৰ বাল্টিং তো দুটা বাল্টিঙে লৈ অহা আছে তো চাব বাৰু এবাৰ মৰি চৰি ধুনীয়াকৈ দি দিছোঁ তো আছে বাৰু মাছ চাছ তো বাৰু বহুত বেছি ভাগৰ লাগিছে আৰু এখন হিটোত পানীটো পূৰা পেলাই দিছোঁ আৰু এইফালে সেইবিলাক তো আধা আধিও কমছে তো চাব পাৰে মাছবিলাক এনেকৈ আছে তো যি কি নহওক তো সিঁচি আছোঁ আৰু এবাৰকে কি ভিডিঅ' চিডিঅ' বনাই আছে তো দেখাই আছে আৰু মোক তো বাকী দেখাই আছোঁ কমি আছে লাহে লাহে মাৰা ভিতৰত লাষ্ট ফাইট স্পীড মাৰ স্পীড বে না একো নাই কমি আছে না ৰ'দ নাই মাছ পাবাই লাগিব আমাৰ মাছ আছে এটা থাকা লৈছিলি নাই নাই একো নাই আছে ই আছে এক ধৰিম ফুল আছে ফুল Abre. Ada doko dia kalau satu saja deh. Boleh ada doko di. পানীখিনি আহিছে আৰু তো বঢ়িয়াকৈ এতিয়া মাছ চাছ ধৰিম তো আপোনালোকক ধুনীয়াকৈ কি মাছ পাওঁ কি নাপাওঁ তো গোটেইখিনি দেখাম আৰু এতিয়া তো এইবাৰ ধৰছে চালুকটোৱে তো ধুনীয়াকৈ এবাৰ সিঁচিবা মোৰো বহুত বেছি ভাগৰ লাগিছে আৰু এফালে চাব পাৰে
তো মাছ বাৰু তো বিচাৰি আছোঁ ধুনীয়াকৈ আৰু সেইফালে সি সিঁচি আছে যিহেতু অলপমান পানী আছে আৰু ভৰিত মানে কিবা এটা হৈছে তো তাৰ বাবে এখানিত থকা পানী কাৰণে তো এখানি অকণমান পানী আছে আৰু সেইফালে মাছ চাছ চাব পাৰে গাইছ এইবিলাক মাছ চাওক এইবিলাক তো সিঁচি আছে লাহে লাহে আৰু এইভাগে এইবিলাক তো মাছ আছে বাৰু তো আলিটো বাৰু ইমান এটা ঠিক হোৱা নাই তো মানে পানী চানী আহি আছে এনেকৈ তো যি কি নহওক তো সিঁচি আছে এফালে ভায়ে ধুনীয়াকৈ আৰু এইফালে আপোনালোকে পানী দেখুৱাই আছোঁ তো চাব পাৰে এই মাছ চাব পাৰে গাইছ এই মাছ এইবিলাক মাছ আছে ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক এইবিলাক মাছ চাব পাৰে এইবিলাক তো আছে পুঠি চুঠি আৰু কিবা কিবি আছে বাৰু তো ধুনীয়াকৈ গোটেইখিনি ধৰি আছোঁ এইভাগে ফটো মাৰি আছোঁ ধুনীয়াকৈ ফটো চটো মাৰো থামনেল উঠিব লাগে গাইছ তেতিয়াহ'লে আপোনালোকে গম পাব না ৰবে আৰু এভাগে মাছ চাব পাৰে পুঠি ৱাও তো আৰু এজন বাৰু আইতা আহিছে তো তেওঁ ধুনীয়াকৈ তো সিঁচিব মাছ চাছ ধৰিব আমি বাৰু ইমান এটা নাজানো ন তো যি কি নহওক আৰু এভাগে আছে তো মাছ চাছ ধৰি লওঁ বঢ়িয়াকৈ এইবিলাক তো চাব পাৰে তো এইবিলাক ধৰি লৈ গ'লে আপোনালোকক লগ পাই আছোঁ তো কি মাছ পাওঁ গোটেইখিনি আপোনালোকক মাছ চাছ হৈ গ'লে তো দেখুৱাম বাৰু তো সেইখিনি আজি সিঁচো নে নিখিছোঁ তো কোনো গেৰাণ্টি নাই তো যিহেতু ভাগৰো লাগিছে সেইখিনি সিঁচি কিনে যিখিনি মাছ পাওঁ সেইখিনি আপোনালোকক দেখুৱাই আছোঁ থৰ এই শিঙি মাছ এই মাগুৰ এইটো থৰ শিঙি পিন্ধু বাচা মাগুৰ উল্টি হা মাছ অন্ত কওঁ বা কি নে পানী তলত চেকি দিব লাগে মাছ মখা তো শেষত সিঁচা হোৱাৰ পিছত তো এনেকুৱা ধৰণৰ মাছবিলাক পাইছোঁ আপোনালোকক দেখুৱাই আছোঁ জুম কৰি তো চাব পাৰে এইভাগে পুঠি চুঠি ধুনীয়াকৈ বাচি আছে যিহেতু জংঘল চংঘলকৈ থাকে না তো তাৰ বাবে বাচি আছে তো এয়াই আৰু এইখানি মাছ পাইছোঁ তো 3-4 কেজিমান হৈ যাব আৰু গোটেইখানি ধুনীয়াকৈ একদম খালটো সিঁচা হৈ গ'ল তো মাছ পাইছোঁ বাৰু তো 3-4 কেজিমানে পাইছোঁ তো যি কি নহওক তো ভাল লাগিল তো কষ্টৰ ফলটো পাইছোঁ তো মাগুৰ চাগুৰ এনেকুৱা ধৰণৰ পুঠি 1 কিলোমান পাইছোঁ আৰু মাগুৰ পাইছোঁ ক'ৰবাত 1 কিলোমান তো যি কি নহওক আপোনালোকক দেখিছোঁ বাৰু আৰু কিছুমান বিক্ৰী কৰিছোঁ তো তাৰ বাবে অকণমান দেখুৱাব নোৱাৰিলোঁ তো যি কি নহওক এইটোৱে আছে আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নেক্সট ব্লগত লগ পাইছোঁ বাই বাই আৰু জয় আহোম।